हेलो गाइस पियर ब्लग्सर पुनः नतुन भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো সৰুপেটা ৰেল ষ্টেচনৰ কাষত থকা মন্দিৰটো যিমান পাৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকক আমি আহি পালো এতিয়া কদমতলাৰ পাছত অলপমান গ'লে আৰু পাম আৰু ভিডিও মানে মই নতুনকৈ ভিডিও বনাবলৈ আৰম্ভ কৰিছো ভিডিও ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব যি কৰে কৰিব আপোনালোকৰ কথা ভাল লাগিলে তো গৈ পামে আৰু ইটো দেখিছেনে পেট্ৰল পাম্প কদমতলা নতুনকৈ পেট্ৰল পাম্প খুলিছে এইটো বেছি দিন হোৱা নাই খোলা আৰু এই মইনাহঁতেও ক'ৰবাত গৈ আছে সিহঁতে অলপমান লাজ কৰিছে ভিডিঅ' বনোৱা দেখা পায় সৰুপেটাখনটো আপোনালোকে চবে চিনিয়ে পায় তথাপি আজি আৰু এনেই মন্দিৰটো অলপমান দেখুৱাম আৰু এখন আমি কিবা সংগীত একাডেমি এখনত গৈ আছোঁ তাৰে অলপমান কিবা দেখুৱাবলৈ চেষ্টা কৰিম এখন আপোনালোকক বেছি নেদেখাওঁ নহ'লে আপোনালোকে হাঁহিবহে তো অলপমান গৈ মন্দিৰটো পাম আৰু তাৰপিছত ভিডিঅ'টো সামৰণি বা শেষ হ'ব অলপমান গ'লে পাম আৰু আমি আহি পালোঁ ইয়াত ৰেল ষ্টেচন আৰু এই ট্ৰেইনখনৰ পিছপিনে দিয়ে মন্দিৰটো আছে গণেশ মন্দিৰ হয় আৰু এখন ৰেলখন আহি আছে ৰেলখন যোৱাৰ পাছত এইখন ট্ৰেইনখন দেখিছেনে তলেৰে যায় আপোনালোকক দেখুৱাম মন্দিৰটো ৰ'ব ৰেলখন যাব দিয়ক তাৰপিছত মন্দিৰটো গৈ আছোঁ এয়া ট্ৰেইনত তলেদি গৈ আছোঁ আপোনালোকক মন্দিৰটো দেখুৱাম আহি পালোঁ ট্ৰেইনত তলেদি আৰু সৌটো মন্দিৰ ট্ৰেইনত তলেদি আহি আমি পালোঁ মন্দিৰটো এইটো গণেশ মন্দিৰ তো সৰুপেটাক লগে আহি এইটো আৰু সংগীত একাডেমিখন দেখুৱাম বুলি ভাবিছিলোঁ তো মন্দিৰটো দেখুৱালোঁ আৰু এইবাৰ যাম সংগীত একাডেমিখন দেখুৱাবলৈ তো ভিডিঅ'টো চাই থাকক এইবাৰ আমি জ্ঞান সংগীত একাডেমিলৈ যাম তাত সংগীত একাডেমিখন দেখুৱাম আপোনালোকক আৰু কি হৈছে জানে নাই আপোনালোকে মন্দিৰৰ পৰা আহি সংগীত একাডেমিখন বিচাৰি আছোঁ এতিয়ালৈকে পোৱা নাই অলপমান গ'লে ভৱানীপুৰে পাম আৰু গৈ তো বিচাৰি আছোঁ পালে আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকক আৰু দেখিছেনে আমি সংগীত একাডেমি বিচাৰি এয়া ভৱানীপুৰ আহি পালোঁ একাডেমিখন দেখিছোঁ ৰ'ব আপোনালোকক দেখুৱাম আৰু ভৱানীপুৰৰ কাষতে এইটো এটা মন্দিৰ ৰ'ব মন্দিৰটো অলপমান দেখুৱাই আছোঁ ভিতৰত গৈ শিৱ মন্দিৰ হয় চাগে আৰু এইটো শিৱ মন্দিৰ ভিতৰত গৈ দেখাই আছোঁ অলপ আৰু কেইজন আন আইতা তাতে চাকি ধূপ জ্বলাই আছে এইবাৰ আপোনালোকক সংগীত একাডেমিখন দেখুৱাম অলপমান
এইখনে সেইখন সংগীত একাডেমীখন, জ্ঞানম সংগীত একাডেমী নাম, ভবানীপুৰ নৱদ্বীপে। আৰু ইয়াৰ পৰা অলপমান গ'লেই ভবানীপুৰ, সৰুখন ভবানীপুৰ। তো এতিয়া ভিতৰত গৈ সুধিম শিক্ষকৰ লগত আলোচনা কৰিম।